তো গাইজ এই মনাটো দেখিছে নে হিলি আছে এই মনাটোত মানে কি আছে আপোনালোকে গম পোৱা নাই কিন্তু মই গম পোৱাই দি আছো এই মনাটোত আছে হাঁহ আৰু আজি যিহেতু হাঁহ খাম আমি তো এটা গোটা হাঁহ আছে এই আছে হিলি আছে তো অলপ পিছত মই খুলি কিনে দেখাই আছো এতিয়া মানে আমি কাটা নাই কিয় এতিয়া মানুহজন অহা নাই মানে কেইটকা ল'ব কি সমস্যাৰ সকলো ডিটেইলছ হোৱা নাই এতিয়াও আমাৰ তো আগত হৈ লওক তো দেখাই আছো হেল্ল' হোৱাটছএপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ তো গাইজ আজি যিহেতু হাঁহ খাম তো নাই কেইটকা ল'ব কি সমস্যাৰ এতিয়াও মানে হোৱা নাই অকল হাঁহটো আনি দিছে মানে আমি হাঁহৰ কথা কৈছিলো তো কালি তো সেইবাবে আজি হাঁহটো মানে আনি থৈ দিছে এতিয়া মানে মানুহজন আহিলে কেইটকা ল'ব কি সমস্যাৰ তাৰপিছতহে মানে আমি পইচা চইচা দি কিনে কাটিম এতিয়া ডাইৰেক্ট কাটা নাই কিয় আমি জানেনে যদি আহি 1000 টকা বিচাৰে তেতিয়া বেয়া কথা হৈ যাব না সেইবাবে আমি কটা নাই তো আহি লওক মানুহজন আহিলে ইয়াৰে হয় বাহিৰৰে হয় মানুহজন তেখেতৰ ঘৰৰ পৰা আমি হাঁহ আনিব দিছো তো আনি থৈ দিছে এতিয়া মানে পইচা মানে কেইটকা ল'ব সেইটো কৈ যোৱা নাই তো আমিও নাছিলো মই গৈছিলো বজাৰত সেইবাবে এতিয়া আহিছো মই আৰু মহা আৰু আমি দুইজনে মিলাই খাম মানে হাঁহটো ইমান ডাঙৰ হাঁহটো অকলে খাব নোৱাৰি নহয় তো সেইবাবে তো আহি লওক মানুহজন আহি দাম দৰ ক'ব তাৰপিছতে আমি হাঁহটো কাটিম আৰু এতিয়া প্ৰেতুলা নাই প্ৰেতুলা কাপোৰ ধুবলৈ গৈছে তো প্ৰেতুলাও আহি লওক তো সকলোৱে আমি আজি মানে হাঁহ খাম তো কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গাইজ প্ৰেতুলা মানে নদীত কাপোৰ ধুবলৈ গৈছেতো সেইবাবে মই মানে এতিয়া গৈ আছো তাক মানে সোনকালে মাতি দিওঁ কিয়নো আজি অলপ মাংস খোৱা হ'বতো যিহেতু হাঁহৰ মাংস তো অলপ সোনকালে যাওঁ যাই কিনে প্ৰেতুলাক কৈ দিওঁ অলপ সোনকালে আৰু সোনকালে বনাব লাগে ঠিক আছে গা চা ধুই মানে কাপোৰ চাপোৰ ধোৱা হৈছে নদীত গা ধুইছে গা ধুই কিনে এতিয়া আহিব আহি তাৰপিছত হৈ যাব আৰু দেখাই এতিয়া মোৰ অলপ কাম আছে সেই তাতে কামখিনি কৰি লওঁ মই দেখাই আছো কামখিনি কৰি লওঁ কৰি লোৱাৰ পিছত এতিয়া কামটো হৈ গ'লে হাঁহ চাব কৰাই আজি পুৰা হ'ব দেখাই আছো কমপ্লিটলি দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া প্ৰাঞ্জল আৰু মই সেইটো আমাৰ তম্বুটো অলপ বিচুৱা হৈছে নতুন তম্বুটো এইটোকে অলপ কিবা কিবি কৰো তো এইটোৱে অলপ এতিয়া মানে মাপ চাপ দিম এইটো যিহেতু নতুন বনাই আছো না তো এতিয়া মাপ চাপ দি মানে এইটো অলপ নতুন ৰছী লগাই আছো তাৰপিছত আমাৰ সেই তম্বুটো দেখিছে না অলপ ফাটা ফুটা হৈ আছে আমি পিছফালে আছো এতিয়া এই তম্বুটো এতিয়া মানে ফাটা ফুটা হৈ গ'ল না সেই তম্বুটোৰ কাম নাই আৰু সেইটো নলগাওঁ তো এতিয়া আমি ইয়াৰ পৰা যাম শিলচৰ ভাল ভাল ভিডিঅ' আহি থাকিব আপোনালোকে কণ্টিনিউ কৰি থাকিব গৈ আছো শিলচৰৰ পিছত আমাৰ যোৱা হ'ব শ্বিলং তো ভাল ভাল ভিডিঅ' আহি থাকিব আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি থৈ দিব আগলৈকে এনেকে ভাল ভাল ভিডিঅ' আহি আছে হে গাইজ যেহেতু আজি মানে আমাৰ হাঁহ খোৱা হ'ব তো সেইবাবে মই কাটিং চাটিং কৰিলো মানুহজনৰ কাৰণে বহুত টাইম ৰখিলো কিন্তু সি নাহিলে এতিয়া কিমান লৈ ল'ব আৰু সেইবিলাক নাভাবো ডাইৰেক্ট মহাই কাটি আছে আৰু ধুনীয়াকে বাকলি ছাগলী এৰাই কিনে এতিয়া দেখাই আছো আপোনালোকক পুৰা জ্বলাই কিনে এইফালে অলপ ছায়া পৰি আছে আপোনালোকে দেখি নাপাব ভালকে এইফালৰ পৰা চাওক ধুনীয়াকে পুৰা চিলি কিনে জ্বলাই কিনে এতিয়া কাটি দিয়াৰ পিছত আমি দুই ভাগ হ'ব আৰু এইটো তো মহাই ধুনীয়াকে কাটিব জানে তো কণ্টিনিউ কৰি থাকিব এতিয়া মহাই কাটি হোৱাৰ পিছত তাৰপিছতে আমি দেখাই আছো এয়া চাওক এতিয়া কাটিং কৰিব কাটিং কৰাৰ পিছত আপোনালোকক ডাইৰেক্ট বনাই দেখাই আছো তো গাইজ প্ৰেতুলা আহিল গা চা ধুই আৰু আহি কিনে মেগী চেগি বনাইছে মেগী খাই আছে মেগী কণী আৰু যিহেতু ময়ো খাম এতিয়া বাকলি এৰা নাই কণীটো এৰাইছা তো কণী এটা আছে মোৰ কাৰণে আৰু মেগী তো মেগীটো খাই লওঁ ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই প্ৰেতুলাই পুৰা খাই আছে গা চা ধুই তো মই আছিলো সেই তাতে তম্বু চিলাই হৈ গ'ল আৰু সেইফালে মহাই হাঁহটো কাটিছে দেখাই দিলো আপোনালোকক আৰু এতিয়া মই মেগীটো খাই কিনে ডাইৰেক্ট সেই হাঁহটো মইহে কাটিম এতিয়া মহাই বোলে নাকাটে তো আগতে খাই লওঁ কণীটো ক'ত ন বঢ়িয়া তো এইটো খাই লওঁ হেভি নাস্তা হ'ব তাৰপিছত কণ্টিনিউ কৰি থাকিব আজি মানে পুৰা জৰ্দাৰ হ'ব নাস্তাটো খাই লওঁ আগতে তো গাইজ মানে মেইন কথাটো কি জানে হাঁহটো আমাৰ ইয়াতে কাটা নাই এইটো আমাৰ টেণ্টটো দেখিছে না সেই মহাহঁতৰ তাতে কাটি আছো আমি দুইজনে মানে মিলি জুলি মানে সেই হাঁহটো আনিছো আনি কিনে দুইজনে ভাগ কৰি ল'ম আমাৰ মানে দুই ৰুমে ভাগ কৰি ল'ম আমি দুই ৰুমে নহয় দুই ঘৰে আমি ভাগ কৰি লৈছো তো সেইবাবে মহাৰ তাতে কাটিছে এতিয়া মোক কাটিব দিব সি নাজানে বোলে কাটিবলৈ তো বলক তাতে যাই কাটি তো পিছফালে দি আহি আছো মই মানে আৰু প্ৰেতুলাহঁতে সেই তাতে ৰখি আছে ই যোৱাই নাযায় দেখোন কেনেকে গেলি ৰে তই এদি তলেদি গেছে বোলে প্ৰেতুলা ময়ো গেলো তলেদি তো দেখাই আছো ৰ'ব এই যে আহি গেলো আর মাহি মানে আজি পুরা একদম পিয়াজ টিয়াজ কাটি আগতেই রেডি চাওক না আর প্রেতুলাই এইফালে আছে এইটো নেদেখালো তলত তো গাইজ মই মানে একদম পুরা সেটআপ রেডি কৰি লৈ আহিলো আৰু প্ৰেতুলাক দিম এতিয়া মই শ্বুট কৰিব যেহেতু মই হাঁহ কাটিম সেইটাতে হাঁহ কাটিম আৰু এইফালে মোৰ এই সেটআপটো মই প্ৰেতুলাক দি আছো ল প্ৰেতুলা ল
আগে ঠেংটা কাটিয়ে লওঁ হা এতিয়া মানে মই বস্তুটো ফালিম ফালি কিনে ইয়াৰ ভিতৰত যিমান লেতেৰা আছে তো মই লেতেৰাখিনি ওলাই কিনে বঢ়িয়া ধুনীয়াকৈ কাটিম আজি তামাম বনাম আপোনালোককো খুৱাম তো গাইজ মানে আমাৰ মাংস চাংস কাটা হ'ল আৰু প্ৰেতুলাই এতিয়া মই বঢ়িয়া কৰি মাংসটো ধুই দিলো আৰু প্ৰেতুলাই এতিয়া বনাই আছে তো এতিয়া পিঁয়াজটো এৰি দিছে মানে মাংসত পিঁয়াজ ভাজি আছে প্ৰেতুলাই সেইফালে ভাজি আছে কি জ্বলাই দিলি নেকি নাই দিয়া নাই জ্বলাই তো জ্বলাই দিয়া বুলি ভাবিলো সেইফালে চাওকচোন পিঁয়াজটো জ্বলি গ'ল নেকি জ্বলি যোৱা যেন লাগিছে সেইটো চাওক ভাজি আছে প্ৰেতুলাই ফ্ৰাই কৰি আছে আৰু মই মানে এইফালে মাংসকেইটা বঢ়িয়া কৰি ধুই দিছো কি ওলকবি দিছে নেকি হাঁহৰ মাংস গাইছ তো দেখিবলৈ পাইছে বঢ়িয়া কৰি আজি বনাই আছে প্ৰেতুলাই তো গাইছ মেইন কথাটো কি হ'ল মই মাইক চাইক খুলি থৈ দিছোঁ আৰু ভাত মানে খাই আছোঁ বহুত ভোক লাগিছিল না সেইবাবে এতিয়া মই মাইক চাইক চব ডিছকানেক্ট কৰি থৈ দিছোঁ মাইক চাইক ওলাই থৈ দিছোঁ নৰ্মেল ভিডিঅ' কৰি আছোঁ এতিয়া মোৰ ভাত খোৱা হ'লেই মাংস চাংস দি খাই আছোঁ মাংস কোনকৈ দিয়া বেয়া হৈছে আৰু এইফালে প্ৰেতুলাও খাই আছে চাওক পৰ্দা চৰ্দা পেলাই দিছোঁ ভাত খাই আছোঁ আমি প্ৰেতুলা আৰু মই প্ৰেতুলাৰ খোৱাই হৈছে মোৰো হ'ল অলপমান বাকী আছে বাছ এইখিনি খালেই হ'ল আৰু মাংসটো মানে ঢাকি থৈ দিছে এইটো ৰাতিও হৈ যাব এইটো মাংস আমি ৰাতি খাম তো মই মাইকত ভইচটো দিয়া নাই মানে মাইকটো কানেক্ট কৰা নাই মাইকটো খোলাই আছে কোনে আৰু লগাই বাৰে বাৰে সেই তো গাইছ খোৱা দোৱা হৈ গ'ল আমাৰ যেহেতু দেখিছে আপোনালোকে তো খোৱা দোৱা হৈ গ'ল আৰু এতিয়া প্ৰেতুলাই বাচন চাচন একেবাৰে থৈ দিছে আৰু অলপ পিছতে আমাৰ 4টা বজাত মানে শ্ব' আছে তো আজিয়ে লাষ্ট ইয়াৰ পৰা আমি গুচি যাম তো ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে মানে বুজি পাব তো ইয়াৰ পৰা আমি গুচি যাম যেহেতু শিলচৰ এতিয়া ইয়াৰ পৰা আমি শিলচৰ গৈ আছো আজি লাষ্ট আজি এই যে মই ভিডিঅ'টো শ্বুট কৰি আছো আজি সানডে তো এই ভিডিঅ'টো যে মই শ্বুট কৰি আছো আজি সানডে তো এতিয়া আমাৰ খোৱা দোৱা হৈ গ'ল আৰু ইয়াৰ পৰা আজিয়ে লাষ্ট মানে আমাৰ ইয়াৰ পৰা আমি কালি মালচাল ভাঙি পৰহিলে আমি শিলচৰ গৈ আছো তো ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে ভাল ভাল ভিডিঅ' পাই থাকিব শিলচৰত যোৱাৰ পিছত শিলচৰৰ পৰা আকৌ আমি যাম শ্বিলঙত তো শ্বিলঙতো ভাল ভাল ভিডিঅ' পাব তো ভিডিঅ'বিলাক চাই থাকিব চেনেলটোত যদি নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱ সকলোকে শ্বেয়াৰ কৰি দিব অলপ মানে উঠিব লাগে এতিয়াও আমি মানে মোটামুটি 2 মাহ 3 মাহে হৈ গ'ল ভিডিঅ' দিয়া তো এতিয়াও মানে ধৰি লওক অলপমান ৰেছপন্স পোৱা নাই তো অলপ যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱ সকলোকে শ্বেয়াৰ কৰিব তো গাইজ এইখিনি আছিল আজিৰ কাৰণে তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটোত যদি নতুন হৈ থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰোঁতে মানে এটা কাম কৰিব নটিফিকেশ্যন বেলটোও দবাই দিব তেতিয়া কি হ'ব জানেনে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ যিকোনো ভিডিঅ' আপোনাৰ আগত চবতকৈ নটিফিকেশ্যন গুচি যাব গম পাইছে তো আজিৰ কাৰণে এইখিনি আছিল লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই প্ৰেতুলা বাই বাই কওঁ বাই বাই কওঁ বাই বাই কওঁ না বাই বাই কওঁ জোৰে কওঁ বাই 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 বাই